সেই দোস্ত আমি আজি কাশী ষ্টেচনৰ পৰা বানাৰসী মন্দিৰলৈ আহি আছোঁ আৰু আমি কাশী ষ্টেচন গায়াৰ পৰা প্ৰায় 5 ঘণ্টামানৰ পিছত পাইছোঁ। এতিয়া আমি কাশী ষ্টেচনৰ পৰা বানাৰসী মন্দিৰ যাই আছোঁ। প্ৰায় ষ্টেচনৰ পৰা 1 কিলোমিটাৰমান হ'ব, সেইবাবে ভুলি আহিছোঁ। আমি প্ৰায় আহি পালোঁহে, বেছি দূৰ নহয় ষ্টেচনৰ পৰা, প্ৰায় 10 মিনিটমান লাগিল। ইয়াত বৰ্তমান এতিয়া পুৱা 4টা বাজিছে, মানে ইয়াত পুৱাই আহিলে ভাল, গতিকে আমি পুৱাই আহিলোঁ। এনেকুৱাকৈ মিলাইছোঁ আমাৰ ট্ৰিপটোত যে ইয়াত আমি বানাৰসত পুৱা যাই পাম, গতিকে তাত পুৱা হ'লে মানে ভিৰ নহয়। যদি পিছত আহিলোঁ হয় তেতিয়াহ'লে ইয়াত সোমাব নোৱাৰিলোঁ হয় ভিৰত, গতিকে আমি পুৱাই আহিলোঁ। এয়া চাওক আপোনালোকে। আপোনালোকে এটা কথা জানেনে যে বানাৰস শব্দটো দুটা নদীৰ পৰা সৃষ্টি হৈছিল। এটা হ'ল বৰুণা আৰু আনটো হ'ল আছী, অৰ্থাৎ বাৰাণসী। সেই ছাতিবিলাক চাওকচোন, ছাতিবিলাক মানে সজাই আছে। ইয়াত মানে ছাতিবিলাক জ্বলাই দিয়া হ'ব। মানে ছাতিবিলাক জ্বলালে 3টা মানতে জ্বলাই পোৱা, কিন্তু আমাৰ অলপ দেৰি হৈ গ'ল, 4টা মানত আহি পালোঁ ন, সেইবাবে আমি দেখা নাপালোঁ। কিন্তু গধূলি ধুনীয়াকৈ ছাতিবিলাক জ্বলে, কিন্তু আমাৰ গধূলি ইয়াত থকা নহ'ব। আমাৰ মানে ইয়াৰ পৰা আগ্ৰালৈ ট্ৰেইন আছে, ৰাতি প্ৰায় 6টা মানত আছে নেকি, গতিকে ইয়াত গধূলি থকা নহ'ব। আমি ভাবিছিলোঁ ইয়াত থাকিম, কিন্তু আমাৰ মানে বহুত দেৰি হৈ গ'ল, আজি 5 দিন হৈ গ'ল, গতিকে ইয়াত নাথাকোঁ আমি। কালি আগ্ৰাত যাম, আগ্ৰাৰ পৰা দিল্লী যাম, তাৰপিছত আমি পূৰা একদম ঘৰলৈ যাম। পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে এই গংগা নদীত স্নান কৰিলে মনৰ আশা পূৰণ হয়, গতিকে আমি আহিছোঁ যেতিয়া গাটো ধুবই লাগিব, নে কি কয়? চাওকচোন, এটা শ্বৰ্ট দেখুৱাই দিছোঁ আপোনালোকক। সঁচাকৈ কৈছোঁ, ইমান ভাল লাগিছে। প্ৰায় কালি গায়া চাই হোৱাৰ পিছত প্ৰায় এতিয়ালৈকে একো খোৱাই নাই, তথাপিতো আহি ইমান এটা ভাল লাগিছে, সঁচাই অতি উত্তম। আপোনালোকেতো জানেই কেমেৰাৰ কোৱালিটি ইমান ভাল নহয়, সৰু মোবাইল, কম দামী মোবাইল, গতিকে সেইবিলাক ইগন'ৰ কৰিব। আপোনালোকে এই বস্তুখিনি চাওক, চাই যদি ভাল লাগে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু মানে 3 দিন 4 দিন হ'ল না, গাই ধোৱা নাই, সেইবাবে ভাবিছোঁ একবাৰ গংগাত গা ধুই দিওঁ, তেতিয়া ভাল লাগিব, মনটো ফ্ৰেছ হৈ যাব। আপোনালোকে চাওকচোন, গা ধুবৰ কাৰণে প্ৰায় আমি ৰেডি, কাপোৰ চাপোৰ খুলি ল'লোঁ। এতিয়া আপোনালোকে গা ধোৱা ভিডিঅ' চাওক। ইহঁত দুজনক মানে ফাৰ্ষ্ট গাটো ধুব দিছোঁ মই, গাটো ধুই ইহঁত দুজনৰ পিছত মই ধুম গাটো। মানে বেগবিলাক আছে ন, মোবাইলবিলাক আছে, সেইবাবে ইহঁত দুজনক ফাৰ্ষ্ট গাটো ধুব দিছোঁ, তাৰপিছত মই গা ধুই আছোঁ। সিহঁত দুজন উঠাৰ পিছত মই গাটো ধুলোঁ, আৰু সিহঁত দুজনক এজনক বেগটো চাই থাকিব দিলোঁ আৰু এজনক ভিডিঅ'টো কৰিব দিলোঁ। আমি গা চা ধুই ল'লোঁ, গা চা ধুই কিনে আমি এতিয়া বেলেগ এটা ঘাটলৈ আহিছোঁ। এই বিকাশক লক্ষ্য কৰকচোন, দুইটা এখন মাৰি লৈছে। আৰু মূৰৰ ভিডিঅ'টো আপোনালোকে লক্ষ্য কৰিছে, গলত এখন গামোচা আছে, কাৰণ অসমৰ পৰা আহিছোঁ, সেইটোতো দেখুৱাব লাগিবই যে আমি অসমীয়া, অসমৰ পৰা আহিছোঁ। কিন্তু ইয়াত আমি অসমৰ মানুহ লগ পোৱা নাই এজনো, ষ্টেচনত এজনক পাইছিলোঁ, কিন্তু সেনেকৈ ইয়াত লগ পোৱা নাই, কাৰণ এতিয়া ইয়াত অহা সময় নহয়, মানে ইয়াত অলপ গৰম হয় ন, সেইবাবে এতিয়া ইয়াত মানে মানুহবিলাকে নাহে। আমি মানে এতিয়া নাওত উঠিবৰ কাৰণে নাও বিচাৰি আছোঁ, মানে নাৱৰ ঘাটটো বিচাৰি আছোঁ, তালৈ যাই আছোঁ, তাত নাওত উঠি আপোনালোকক লগ পাই আছোঁ। আমি নাও পাই গ'লোঁ, আৰু নাওত উঠিলেও তিনিওজনে, এজনৰ 100 টকাকৈ লৈছে। চাওকচোন আপোনালোকে ভিউ এটা। আমি নাৱত উঠিলোঁ, নাৱত উঠি ইয়াৰে লোকেল মানুহক সুধিলোঁ
আৰু লোকেল মানুহে ধুনীয়াকৈ বুজাই দিলে, আমাক দেখুৱাই দিলে কোনপিনে যাব লাগিব খাবৰ বাবে, আৰু আমি আহিলোঁ সেইমতে। মানে কালি ৰাতিৰ পৰা আকৌ খোৱাই হোৱা নাই নহয়, আপোনালোকক কৈছোঁৱে যে গয়া ষ্টেচনত উঠিলোঁ, উঠি ৰাতিটো ট্ৰেইনতে আহিলোঁ আৰু পুৱা প্ৰায় ইয়াত 3:30 মানত নামিলোঁ আৰু এয়া বানাৰসলৈ আহোঁতে প্ৰায় 4টাই বাজি গ'ল। এইখনতে এখন পাই গ'লোঁ, ইয়াত গৰম গৰম চব্জি আৰু ৰুটি বনাই আছে, গতিকে আৰু ক'ত বিচাৰি থাকিম, এইবিলাকে খাই দিওঁ আৰু। আমাৰ খানা ৰেডি হৈ গ'ল, এয়া চাওক চব্জিখন সোৱাদেই হ'ব চাগে, কি ধুনীয়া লাগিছে, আৰু ইয়াত ৰুটি আছে, গতিকে আমি খাই লৈ আছোঁ। চব্জিখিনিত কি কি আছে শুনি লওক। कटहल है, टमाटर है, काबुली चना है, फिर वाला जो चना होता है আমি সেইখিনি খাই ল'লোঁ, খাই লৈ এনেই ইয়াৰে কিছুমান গলি ফুৰি আছোঁ। আৰু যে এইবিলাক মানুহবিলাক দেখিছে, এইবিলাক মানুহবিলাকৰ কোনোবা আত্মীয় ঢুকাইছে চাগে, সেইবাবে গংগাত মানে অন্তিম সৎকাৰ কৰিবলৈ আহিছে। ইয়াত মানে অন্তিম সৎকাৰ কৰিবলৈ মানুহ প্ৰায় মিনিটে আহি থাকে, আপুনি ইয়াত থিয় দি থাকিলে মিনিটে দেখা পাই থাকিব। মানে মানুহজন অসুস্থ হৈ থকাৰ আগতে মানে ইয়াত লিখিব লাগিব যে আমি অন্তিম সৎকাৰ কৰিবলৈ যাম, গতিকে ইয়াত আমি আজি এগ্ৰী কৰি থ'লোঁ, তেতিয়াহে ইয়াত মানে অন্তিম সৎকাৰ কৰিব পাৰিব, মানে ইমান ভিৰ হয়। ইয়াত মানে নাৱৰ সহায়ত খৰিবিলাক আনি ইয়াত মানে দাম কৰি থৈছে, খৰিবিলাক চাওকচোন আপোনালোকে, বহুত খৰি আছে। আমি ভাবিছিলোঁ ইমান খৰি কিয় আছে, কিন্তু পিছতহে গম পাইছোঁ যে খৰিবিলাক মানে ইয়াত মানুহজনক পুৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইপিনেদি মানে ইয়াত মানুহবিলাকক পুৰা হয়। ইয়াত আমি যাই আছোঁ, তাত দেখুৱাই আছোঁ আপোনালোকে, খৰিবিলাক চাওকচোন, আৰু চাওক খৰিবিলাক, বহুত খৰি আছে ইয়াত, দাম হৈ আছে খৰি চাওকচোন। আহকচোন চাওঁ আমি মানুহজনক কেনেকৈ অন্তিম সৎকাৰ কৰা হয়। ইয়াত এইপিনেদি যাব লাগিব, নামি যাব লাগিব অলপ। এই চাওক, এইটো হ'ল গংগা নদী, আৰু ইয়াতে এই চাওক এই ক'লাবিলাক দেখিছেনে, আৰু জুইবিলাক দেখিছেনে, ইয়াত মানে মানুহবিলাক ইয়াত পুৰা হয়, চাওক আপোনালোকে। ইয়াত চাওকচোন, এই চাওক এই ৰঙাটো দেখিছেনে, ৰঙাটো সেইটো হ'ল মানুহ। ইয়াত মানে পানী নি আছে গংগাৰ পৰা, প্ৰথমতে মানুহটোক ধুৱাই লয়, সকলোখিনি নিয়মখিনি কৰি লয়, তাৰপিছত ইয়াত পুৰোহিত আছে, ইয়াৰ পুৰোহিতৰ সহায়ত মানে ইয়াত এইটো চাওকচোন, এইটো এটা মানুহ, এয়া চাওক, মানে ইয়াত কৈছোৱে নহয় আপোনাক, মিনিটে মানুহ দেখি থাকিব। তাত সকলোখিনি নিয়ম কৰি ইয়াত পুৰোহিত আছে, পুৰোহিতবিলাকে ইয়াত এনেকৈ তাৰপিছত পূজা কৰায়, কিন্তু বুজাই দিয়ে কি কৰিব লাগে, কেনেকুৱা কি কৰিব লাগে, সকলোখিনি ইয়াত বুজাই দিয়ে। তাৰপিছত আপোনালোকক এটা মই মন্দিৰ দেখাই আছোঁ। এই মন্দিৰটোৰ মই ইমান নাজানো, কিন্তু অকণমান কিবা আপোনাক দেখাই আছোঁ। মই যিখিনি দেখিছোঁ আপোনাক সেইখিনি বুজাই দি আছোঁ, আহকচোন চাওঁ। এই মন্দিৰটো চাওকচোন, এই মানে মন্দিৰটোৰ মানে খুঁটাবিলাক তেৰা হয়, নামটো নাজানো কি নাম হয়, কিন্তু মানে কোনোবা এজন ৰজাই শাপ দিছিল, তাৰ বাবে এনেকুৱা তেৰা হৈ গৈছে। তাৰ পৰা আহি আমি ইয়াত মানে আমি বানাৰস ষ্টেচনলৈ যাই আছোঁ। তাৰপিছত ইয়াত ফুচকাৰ দোকান পালোঁ, ফুচকা খাই ল'লোঁ। তাতে প্ৰায় আমি 3 ঘণ্টামান আছিলোঁ, কিন্তু মানে মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু গংগাত এবাৰ গা ধুলোঁ, গাটো ধুই আমি অকণমান চাৰ্জ দিলোঁ মোবাইল। এতিয়া ফুচকা খাই
আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, জয় আই অসম।